खुलुमबाय स्टुडिअ दङ आं राजिब बसुमतारी आरो बे समाव नोंथांमोननि गेजेराव लानानै फैदों मोनसे राजखान्थिनि खौरां। बे राजखान्थिनि खौराङानो जाहैबाय फैगौ विधानसभा बिसायख'थिखौ नोजोर होनानै रायजोनि बेरेखा दोलोआ मित्र ज'टआ गोख्रों खामानि मावनो थांखि लादों आरो बे थांखि लानाय बायदियै फैगौ जा विधानसभा 2026 मायथाइनि जा विधानसभा बिसायख'थि बे विधानसभा बिसायख'थियाव आसाम जातीय परिषदनि आफादगिरि लरेनज्योति गगৈ बिथाङा बे समाव गोख्रों बाथ्रा बुंदों। बिजेपि राजखान्थि दोलोखौ जेरैखि जाया फैगौ विधानसभा बिसायख'थियाव फेजेननो थाखाय खामानि मावनायनि बाथ्रा बुंदों लरेनज्योति गगৈ बिथाङा फोरमायदों दि रायजोआव हारि माहारिया गोबां खैफोद नुजाथिनो फैगासिनो दं बिजेपि राजखान्थि दोलोनि थाखाय होननानै बे समाव बाथ्रा बुंदों। बिथाङा अजद दैखांदों जे बिजेपिखौ जेरैखि जाया फेजेननो खामानि मावगोन मित्र ज'ट दोलोआ। बे बाथ्राखौ बुंदों लरेनज्योति गगৈ बिथाङा आरो बिथाङा फोरमायदों एबा अजद दैखांनानै बाथ्रा बुंदों दि बिजेपि सरकारनि थाखायनो हारि माहारिया खैफोदाव दं बेखौ जों नुहुरदों होननानै लरेनज्योति गगৈ बिथाङा बे समाव अजद दैखांदों। बिजेपि राजखान्थि दोलोनि थाखाय गोबां हारि आरो माहारिफोरा गोबां खैफोदाव नुजाथिनो थांगासिनो दं होननानै बे समाव बाथ्रा बुंदों लरेनज्योति गगৈ बिथाङा। दानिया फैदो बिदिब्ला विधानसभा बिसायख'थियाव बेबारनि विधानसभा बिसायख'थियाव बिजेपि राजखान्थि दोलोखौ माबोरैहाय मित्र ज'टआ गोख्रों खामानि मावनो थाखाय थांखि लादों जों बिथां आसाम जातीय परिषदनि आफादगिरि लरेनज्योति गगৈ बिथांनिफ्राय जों आबुङै खोनासंदोना लादोनि। সকলোৱে মিলি আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। আদৰ্শগত অমিল কংগ্ৰেছৰ লগত আমাৰ আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু জাতীয় সংকট আমি যিহেতু দেখিছোঁ, অসমৰ সমাজ জীৱনৰ সংকট দেখিছোঁ, সেইকাৰণে ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট আমি অনুধাৱন কৰি বিভিন্ন নিৰ্বাচনৰ ফলাফল আমি যেতিয়া দেখিছোঁ, বিশ্লেষণ কৰি আমি উপলব্ধি কৰিছোঁ, হৃদয়ঙ্গম কৰিছোঁ। আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো নেৰেটিভ, আমাতকৈ প্ৰয়োজনীয় আটাইতকৈ যিটো জাতীয় দায়িত্ব যিটো আছে সেইটো হ'ল একতাৰে যুঁজা, ভোট বিভাজন ৰোধ কৰি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আমি বিৰোধী প্ৰত্যেকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আৰু থাকিব। তাৰ ক্ষেত্ৰত আমাৰ অসম জাতীয় পৰিষদৰ দৃষ্টিভংগী একদম স্পষ্ট, একেবাৰে জোন বেলি তৰাৰ দৰে স্পষ্ট। ভোট বিভাজন নকৰিবৰ কাৰণে আমি সকলোৱে কিছু এৰা ধৰাৰ মানসিকতাৰে বুজা পৰা পৰস্পৰৰ প্ৰতি ৰখা সন্মান, দল সৰুও হ'ব পাৰে কিন্তু সন্মান আৰু মৰ্যাদাটো থাকিব লাগিব। সেই চিন্তাৰে আমি সকলোৱে মিলি আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। আদৰ্শগত অমিল কংগ্ৰেছৰ লগত আমাৰ আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু জাতীয় সংকট আমি যিহেতু দেখিছোঁ, অসমৰ সমাজ জীৱনৰ সংকট দেখিছোঁ, সেইকাৰণে ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট আমি অনুধাৱন কৰি বিভিন্ন নিৰ্বাচনৰ ফলাফল আমি যেতিয়া দেখিছোঁ, বিশ্লেষণ কৰি আমি উপলব্ধি কৰিছোঁ, হৃদয়ঙ্গম কৰিছোঁ। আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো নেৰেটিভ, আমাতকৈ প্ৰয়োজনীয় আটাইতকৈ যিটো জাতীয় দায়িত্ব যিটো আছে সেইটো হ'ল একতাৰে যুঁজা, ভোট বিভাজন ৰোধ কৰি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আমি বিৰোধী প্ৰত্যেকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আৰু থাকিব। তাৰ ক্ষেত্ৰত আমাৰ অসম জাতীয় পৰিষদৰ দৃষ্টিভংগী একদম স্পষ্ট, একেবাৰে জোন বেলি তৰাৰ দৰে স্পষ্ট। ভোট বিভাজন নকৰিবৰ কাৰণে আমি সকলোৱে কিছু এৰা ধৰাৰ মানসিকতাৰে বুজা পৰা পৰস্পৰৰ প্ৰতি ৰখা সন্মান, দল সৰুও হ'ব পাৰে কিন্তু সন্মান আৰু মৰ্যাদাটো থাকিব লাগিব। সেই চিন্তাৰে আমি সকলোৱে মিলি আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। আদৰ্শগত অমিল কংগ্ৰেছৰ লগত আমাৰ আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু জাতীয় সংকট আমি যিহেতু দেখিছোঁ, অসমৰ সমাজ জীৱনৰ সংকট দেখিছোঁ, সেইকাৰণে ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট আমি অনুধাৱন কৰি বিভিন্ন নিৰ্বাচনৰ ফলাফল আমি যেতিয়া দেখিছোঁ, বিশ্লেষণ কৰি আমি উপলব্ধি কৰিছোঁ, হৃদয়ঙ্গম কৰিছোঁ। আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো নেৰেটিভ, আমাতকৈ প্ৰয়োজনীয় আটাইতকৈ যিটো জাতীয় দায়িত্ব যিটো আছে সেইটো হ'ল একতাৰে যুঁজা, ভোট বিভাজন ৰোধ কৰি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আমি বিৰোধী প্ৰত্যেকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আৰু এই ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আৰু থাকিব। তাৰ ক্ষেত্ৰত আমাৰ অসম জাতীয় পৰিষদৰ দৃষ্টিভংগী একদম স্পষ্ট, একেবাৰে জোন বেলি তৰাৰ দৰে স্পষ্ট। ভোট বিভাজন নকৰিবৰ কাৰণে আমি সকলোৱে কিছু এৰা ধৰাৰ মানসিকতাৰে বুজা পৰা পৰস্পৰৰ প্ৰতি ৰখা সন্মান, দল সৰুও হ'ব পাৰে কিন্তু সন্মান আৰু মৰ্যাদাটো থাকিব লাগিব।